ডিউটি শেষ কৰি ৰুমলৈ যাম বুলি ভাবিছিলোহে তেনেতে এটা ফোন আহিল ফোনটো পাই মই ৰৈ নাথাকিল খোজকাঢ়িনো কিমান দূৰ যাম সেইবাবে টমটম এখনকে ৰখালো গুৱাহাটীততো টমটমৰ অভাৱেই নাই সেইবাবে টমটমৱালাক ক'লো যে অলপ স্পীডত বলক যে মোৰ এজন বিশেষ মানুহ আহি আছে কিন্তু উপায় নাই বেটেৰী ৰিক্সাখন আঁতৰতে ৰখাই ট্ৰেফিক জামৰ বাবে আকৌ খোজকাঢ়িবলগীয়া হ'ল এতিয়া চিনাকি কৰি দিওঁ মোৰ বিশেষ মোৰ মানুহজন বন্ধু বিতুপন আজি আহি আছে মানে সি ট্ৰেইনিঙত আছিলে চ' তাৰ মানে ইণ্টাৰেষ্টিং কথাটো হ'ল কি সি অসম পুলিচৰ AV আৰু UV দুইটাতে চিলেক্ট হৈ আছে তো এক্সাম আছে 6 তাৰিখে তো আজি আহিছে তেওঁৰ ঘৰলৈ আৰু মই ক'লোঁ যেন পল্টন বজাৰলৈ যাব নালাগে কামাখ্যা ষ্টেচন নামি দিয়ে যিহেতু মই কামাখ্যা ষ্টেচনৰ ওচৰতে আছোঁ জালুকবাৰী আজি বহুত দিনৰ তাক লগ পাম ভালে আছ After 6 Mars meet. দে আমি আছা কি কেলে আহিছে গম পাইছে নাই AV UV এক্সাম দিবলৈ আহিছে বেটাই এটা চাকৰি কৰি আছে অলৰেডি যিহেতু ইমান দূৰৰ পৰা যাত্ৰা কৰি আহিছে একাপ চাহ নাখালেনো কেনেকৈ হ'ব দুকাপ চাহ আৰু পকৰি লগতে জেলপি অৰ্ডাৰ দিলোঁ নেক্সট পাৰ্টত লগ পাম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'